অহাকালি সময়টো ৰৈ আছো 12টা বাজি গতিকে অহাকালি মানে 12 বজাত হ'ব অহাকালি 12 বজা হোৱাৰ লগে লগে সেশন চলি যাব সেশনৰ কাৰণে যি মানে লাগে আমাৰ এইটো গোটেই সম্পূৰ্ণ আমাৰ বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ যিটো বিধানসভা কক্ষ আছে এইটো অলৰেডি ৰেডিমেড ফৰ্মত আছে গতিকে মাত্ৰ ৰৈ আছে আৰু ইয়াৰ সকলোৱে ৰৈ আছে কোকৰাঝাৰবাসী আৰু আমাৰ বিটিচিৰ চিফ ডাঙৰীয়া স্পিকাৰ ডাঙৰীয়া প্ৰিন্সিপাল ছেক্ৰেটাৰী ডাঙৰীয়া সবে লাগি আছে ইয়াতে গতিকে গোটেইটো ৰেডি না এজেণ্ডাটো আমাৰ সেইটো হ'ল ট্ৰেডিশ্যনেল যে প্ৰথম বাজেট সেশনটোত আমাৰ গভৰ্ণৰ ডাঙৰীয়াৰ ভাষণ দিয়ে তো এইটো হ'ব কালি যেহেতু বাজেট সেশনৰ প্ৰথম দিন আৰু ইয়াৰ পিছত আমি কোকৰাঝাৰ যেহেতু হৈছে মানে তাত আমি অধ্যক্ষৰ মানে উদ্যোগত স্পিকাৰ্ছ ইনিচিয়েটিভত আমি এটা বিষয় লৈ আলোচনা কৰোঁ যেটো বিধানসভাত মানে বিভিন্ন প্ৰশ্নকালীন বা অন্যান্য শিতানত সম্ভৱ নহয় সব বিষয়টো কথা পাতা আৰু যেটো জৰুৰী বুলি ভাবে সেইকাৰণে এইবাৰ প্ৰথম মানে ঐতিহাসিক দিন হেতু অসম বিধানসভাৰ কক্ষৰ বাহিৰত বহিব গতিকে ক'ত বহিব এইটো হ'ল 6 শিডিউল এৰিয়াত বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰে বিধানসভা কক্ষত বহিব সেইটোৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এডভাইচ দিছে যে আমি এক্সক্লুসিভলি 6 শিডিউল এৰিয়াৰ বিষয়ে তাৰ মানে সামাজিক অৰ্থনৈতিক আৰু সকলো দিশৰ উন্নয়ন আৰু সেই কাউন্সিলটো এম্পাৱাৰমেণ্ট কৰাৰ ক্ষেত্ৰত কি মানে বিষয় আছে যেটোৰ ওপৰত অসম চৰকাৰে উদ্যোগ ল'ব পাৰে ইয়াৰ ওপৰত এটা চৰ্চা য'ত সকলো বিধায়কে পাৰ্টিচিপেট কৰিব তেওঁলোকৰ মনৰ কথা ক'ব আৰু আমাৰ 6 শিডিউল এৰিয়াৰ বিধায়কসকল আছে তেওঁলোকে 6 শিডিউল বিষয়ে চলি থকা আৰু প্ৰয়োজনীয়তা তেওঁলোকৰ কি মানে বিষয় আছে যেটো অসম চৰকাৰে উদ্যোগ ল'লে সেই এৰিয়াবিলাকো মানে সব ক্ষেত্ৰতে আগবাঢ়ি যোৱাত মানে সহজ হয় সেইবোৰ বিষয় তেওঁলোকে তাতে চৰকাৰক দৃষ্টিগোচৰ কৰাব আৰু গোটেই কথাটো বিধানসভাই চৰকাৰলৈ প্ৰেৰণ কৰিব যিমানখিনি ইয়াত আলোচনা হ'ব সেইদিনেও মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁ তাতে সকলো প্ৰশ্নৰ উত্তৰ দিব আৰু যিখিনি আমি আলোচনা মানে কৰা হয় সেইটো বিষয়ত চৰকাৰে বিহিত ব্যৱস্থা লোৱাৰ কাৰণে বিধানসভাই এক মাহৰ ভিতৰত সেইটো প্ৰেৰণ কৰিব আৰু সেই হিচাপে চৰকাৰে উদ্যোগ ল'ব ঠিক তেনেকুৱা ধৰণৰ আগতে চাহ বাগানৰ ওপৰত তাৰ বসবাস কৰা মানুহখিনিৰ সমস্যাক লৈও আলোচনা হৈছিল তাৰপিছত আজি চাহ বাগিচাৰ উন্নয়নৰ কাৰণে তাত শিক্ষাৰ পৰা আৰম্ভ কৰি বিভিন্ন দৈনন্দিন জীৱনটোত অসমৰ বাকি মানুহবিলাকে পোৱা সুযোগ সুবিধাখিনিও কেনেকৈ দিব পাৰে তাক লৈ চৰকাৰে উদ্যোগ লৈ আজি ধুনীয়াকৈ চাহ বাগিচাত বহুতখিনি কাম কৰিবলৈ সক্ষম হৈছে আৰু চাহ বাগিচাৰ মানুহখিনিও মানে আগতকৈ বহুতখিনি সুবিধা পাবলৈ সক্ষম হৈছে চৰকাৰে সময়ে বিধানসভাৰ চৰ্চা কৰা এই বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে গতিকে 6ষ্ঠ অনুসূচী এৰিয়াটো বিশেষ কৰি বডোলেণ্ড কাৰ্বি আংলং আৰু ডিমা হাছাও এই তিনিটা 6 শিডিউল এৰিয়াৰ ক্ষেত্ৰত এই আলোচনা মই ভাবো অতিকৈ ফুল মানে প্ৰচুৰ হ'ব মানে ভাল ফল পাব বিধায়ক আৰু মন্ত্ৰী যেটো বাছৰ লগত আহিব কেনেকৈ মানে বাছৰ উঠি আহিব কেনেকুৱা নহয় তাৰমানে যাহাতে মানে তাৰ পৰা আহোঁতে কাৰো অসুবিধা নহয় আৰু বিধানসভা বুলি ক'লে এইটো হ'ল আমাৰ আটাইতকৈ মানে কি কয় টপত থকা মানে ওপৰত বিধানসভাৰ পৰাহে সব হ'ব গতিকে সেইকাৰণে তাত সবে সময়ত আহি পাব লাগিব ভালদৰে আহি পাব লাগিব ভাল পৰিৱেশত আলোচনা হ'ব লাগিব গতিকে বিভিন্ন কাৰণত যাহাতে ক'বাত ৰাস্তাত জামত ক'বাত থাকি যাব লগা নহয় একেলগে যাহাতে আহি পায় তাৰ কাৰণে বাছৰ ব্যৱস্থাটো কৰা হৈছে সবে গুৱাহাটীৰ পৰাই আহি যাব কিন্তু কোকৰাঝাৰ বঙাইগাঁও চিৰাং আৰু ধুবুৰী জিলা যেহেতু কোকৰাঝাৰৰ লগত লাগি থকা তেওঁলোকে নিজে ইয়ালৈকে আহিব পাৰিব কিন্তু তেখেতসকলে হয়তো যদি গুৱাহাটীৰ আছে গুৱাহাটীত একেলগে বাছতে আহিব সেইটো একো নাই সুবিধাজনকভাৱে আৰু প্ৰশাসনে যাহাতে তেওঁলোকক সবকে ইয়াতে পहुঁচাই দিয়াৰ ক্ষেত্ৰত বেছিকৈ আৰু মানে চাব নালাগে কাৰণ ৰাস্তাই পদূলি ক'বাত জাম জঁটৰ হ'লে সব জিলাই তাৰ কাৰণে ব্যস্ত হ'ব লাগিব কাৰণ বিধানসভাত সবে সময়ত আহি পাব লাগিব সেইকাৰণে যাহাতে প্ৰশাসনৰো অসুবিধা নহয় সব জিলাবিলাক হিতলৈ যাহাতে অসুবিধা নহয় প্ৰত্যেকজন মন্ত্ৰীক যাহাতে এস্কৰ্ট দিবলগীয়া নহয় এজন প্ৰটকল দিবলগীয়া নহয় গতিকে তেনেকুৱা ধৰণৰ
এই বিধানসভাৰ কাৰণে যাহাতে কোনো অসুবিধা হ'ব নালাগে বেলেগ দিশত যেহেতু বাহিৰত আমি কৰিছোঁ সেইটোৰ কাৰণে সেই ব্যৱস্থাটো কৰা হৈছে এটা এস্কৰ্ট পাইলটৰে গুৱাহাটীৰ পৰা ইয়ালৈকে মন্ত্ৰী বিধায়ক সবে আহি পাব আৰু সেই এস্কৰ্ট পাইলটেদি সবে তাত গৈ পাব আৰু তেনেকুৱা ধৰণৰ মানে আমাৰ বিভিন্ন গাড়ী ঘোঁৰা লৈ মানে এক্সক্লুচিভলি খৰচা পাতি নহয় আৰু তেনেকুৱা ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনো ক্ৰিয়েট নহয় নাই এইটোতো তেখেতৰ মানে শ্বেডিউল অফিচিয়েল শ্বেডিউলবিলাক মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁৰ গধুৰ দায়িত্ব আছে কেতিয়া কি কি শ্বেডিউল হৈ থাকে সেইটোৰ লগত নিৰ্ভৰ গতিকে আপোনালোকে এইটো গম পাই যাব গণতন্ত্ৰ ব্যৱস্থাটো আমি চবতে প্ৰচাৰ কৰিব লাগে সংসদীয় গণতন্ত্ৰ আমাৰ দেশৰ সবতকৈ ডাঙৰ নীতি এই দেশখন পৰিচালনা কৰা এই দেশৰ কোনো ব্যক্তিক মানে কোনো তেনেকুৱা ধৰণৰ ক্ষমতা দিয়া হোৱা নাই যিটো নিজে সিদ্ধান্ত ল'ব নিজে কৰিব আমাৰ দেশৰ নীতিটোৱে হ'ল ৰাইজৰ দ্বাৰা ভোটৰ জৰিয়তে নিৰ্বাচিত হোৱা এই মানে প্ৰতিনিধিসকলেহে চৰকাৰ গঠন কৰিব তেওঁলোকৰ পৰাহে প্ৰধানমন্ত্ৰী হ'ব তেওঁলোকৰ পৰাহে মন্ত্ৰী হ'ব প্ৰধানমন্ত্ৰীয়ে বনাই ল'ব আৰু তেখেতসকলে যিটো ভাবে সেইটো কৰিবৰ কাৰণে গোটেই দেশৰ প্ৰতিনিধিসকলৰ পৰা মত ল'ব লাগে আৰু সেই মতটো ক'ত হয় পাৰ্লিয়ামেণ্টত যদি কেন্দ্ৰৰ হয় আৰু যদি ৰাজ্যৰ হয় তেতিয়াহ'লে বিধানসভাত বিটিচিত বিধানসভাৰ অনুমোদন নোহোৱালৈকে চৰকাৰে বা প্ৰধানমন্ত্ৰী মন্ত্ৰীয়ে যিটো কেবিনেটত সিদ্ধান্ত লয় সেইটো যদি নতুন হয় নতুন আইন প্ৰণয়ন কৰিব খোজে তেতিয়াহ'লে সেইটো কৰিব নোৱাৰে সেইটো সিদ্ধান্ত লোৱাৰ পিছত বিধানসভাত আহিব লাগিব বিধানসভাত সব ৰাইজৰ প্ৰতিনিধিয়ে তেওঁলোকৰ মতটো দিব লাগিব ইয়াৰ পিছত মেজৰিটিয়ে যিটো ক'ব সেইটো লৈহে চৰকাৰে কাম কৰিব পাৰিব গতিকে সেইটোৰ কাৰণে বিধানসভা আৰু সংসদৰ গুৰুত্বটো গতিকে সেই বিষয়টো ৰাইজেও জানিব লাগিব যে বিধানসভাই কি কৰি আছে আৰু সেইটোৰ কাৰণে বৰ্তমানত আমি সেই ব্যৱস্থাটো লৈ আছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুত কনচাৰ্ণ সেইটোৰ কাৰণে যে আজি বিধানসভা গুৱাহাটীত হৈ থাকিলে মানুহে ইমান নাজানে তাত কি হৈছে কি হৈ থকা নাই কিন্তু কোকৰাঝাৰত বিধানসভা হোৱাৰ লগে লগে সবৰে এটা মানে জানিবলৈ ইচ্ছা যে সেই বিধানসভাত কি বিষয়ত আলোচনা হ'ব কি কথা তাত মানে চৰ্চা হ'ব আৰু চৰকাৰে বা বিধানসভাই তাত কি সিদ্ধান্ত ল'ব সবে সেইটোৰ কাৰণে কনচাৰ্ণ হ'ব আৰু আজিকালিৰ দিনটোত সবে জানিব লাগে ৰাইজৰ মতটো বিধায়কৰ জৰিয়তে বিধানসভালৈকে আহিব লাগিব ৰাইজে কোনটো ভাল পাইছে কোনটো বেয়া পাইছে কি ধৰণৰ অসুবিধা পাইছে কেনেকুৱা ধৰণৰ ব্যৱস্থা লোৱাটো বিচাৰিছে সেইবোৰ কথা যাহাতে নিজৰ বিধায়কক কয় আৰু বিধায়কখিনিয়ে যাহাতে এইখিনি কথা বিধানসভাত আহি পালে কয় আৰু তাৰ পৰা যাহাতে চৰকাৰে জানে আৰু তাৰ পিছতে চৰকাৰে ৰাইজৰ এই মানে যিবিলাক মানে সুখ দুখ বিভিন্ন কথা কৈ আছে এই বিষয়ত চৰকাৰে তেতিয়াহে বিবেচনা কৰিব তেতিয়াহে মানে সিদ্ধান্ত ল'ব গতিকে সেইটোৰ কাৰণে আজি মানে কোকৰাঝাৰত যিটো বিধানসভা বহিব সেইটো ৰাইজৰ সজাগতা এটা আনাৰ কাৰণে যে বিধানসভাৰ গুৰুত্ব কিমান আৰু বিধানসভালৈ ৰাইজৰ চিন্তা কেনেকৈ যাব পাৰে তো বিধানসভালৈ ৰাইজৰ চিন্তা নিজৰ প্ৰতিনিধিৰ জৰিয়তে যাব পাৰে আজি কিবা এটা বিধেয়ক আনিব বিচাৰিছে আগতীয়াকৈ গম পায় তো ৰাইজে ইয়াৰ ওপৰত এই বিধায়কটোনো কি চাই ল'ব পাৰে বিধায়কৰ লগত কথা পাতিব পাৰে আৰু ক'বাত যদি কিবা ক'বলগীয়া থাকে বিধায়কক ক'ব পাৰে আপুনি বিধানসভাত এই বিষয়টো উত্থাপন কৰিব এই সংশোধনটো আনিব এইখিনি কথাটোও এই বিধেয়কখনত মানে চৰকাৰক মানে সংলগ্ন কৰিবলৈ ক'ব তেনেকুৱা ধৰণৰ বিধায়কক তেওঁলোকে ক'ব পাৰে আৰু সেই হিচাপে বিধায়কে এটা বিধেয়কৰ যেতিয়া আলোচনা হ'ব তাত তেওঁ উত্থাপন কৰিব ৰাইজৰ কথা যে ৰাইজে এনেকুৱা ভাবিছে এনেকুৱাই বিচাৰিছে